ওম শান্তি। আজিৰ মুৰলী 3 তাৰিখ 10 মাহ 2019। বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক অপাৰ সুখ পাবলৈ পিতা মাতাৰ সন্মুখলৈ আহিছা। পিতাই তোমালোকক অপৰিসীম দুখৰ পৰা উলিয়াই অপৰিসীম সুখলৈ লৈ যায়। প্ৰশ্ন, একমাত্ৰ পিতাহে ৰিজাৰ্ভ হৈ থাকে, পুনৰ্জন্ম নলয় কিয়? উত্তৰ, কিয়নো তোমালোকক তমো প্ৰধানৰ পৰা সত্য প্ৰধান কৰি তোলোতা কোনোবাটো লাগিব। যদি পিতাও পুনৰ্জন্ম আহে, তেন্তে তোমালোকক কলাৰ পৰা বগা কোনে কৰি তুলিব? সেয়েহে পিতা ৰিজাৰ্ভ হৈ থাকে। দ্বিতীয় প্ৰশ্ন, দেৱতাসকল কিয় সদায় সুখী হয়? উত্তৰ, কিয়নো দেৱতাসকল পবিত্ৰ হয়। পবিত্ৰতাৰ কাৰণে তেওঁলোকৰ চলন শুধৰণি হৈছে। য'ত পবিত্ৰতা আছে ত'ত সুখ শান্তি আছে। মুখ্য হৈছে পবিত্ৰতা। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ 1। পিতা যেনেকৈ পাৰফেক্ট অৰ্থাৎ নিখুঁত, তেনেকৈ নিজকো পাৰফেক্ট কৰি তুলিব লাগে। পবিত্ৰতাক ধাৰণ কৰি নিজৰ চলন শুধৰাব লাগে। প্ৰকৃত সুখ শান্তিৰ অনুভৱ কৰিব লাগে। 2. সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান বুদ্ধিত ৰাখি ব্ৰাহ্মণ তথা দেৱতা কৰি তোলাৰ সেৱা কৰিব লাগে। নিজৰ উচ্চ ভাগ্য কেতিয়াও পাহৰিব নালাগে। বৰদান, সাধনৰ প্ৰবৃত্তিত থাকি কমল ফুলৰ সমান উপৰাম আৰু মৰমৰ হৈ থাকোঁতা বেহদৰ বৈৰাগী হোৱা। শ্লোগান, দুঃচিন্তাগ্ৰস্তক নিজৰ সম্ভ্ৰামত স্থিত কৰি দিয়াটোৱেই হৈছে সকলোতকৈ শ্ৰেষ্ঠ সেৱা। ওম শান্তি।